অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকলৈ স্বাগতম জনাই পৰিমিতি অধ্যায়টোৰ আজি মই দ্বিতীয় খণ্ডটো তোমালোকলৈ আগবঢ়াইছোঁ। তোমালোকে খুব মন দি চাবা আৰু শুনিবা। ছাত্ৰ ছাত্ৰীসকল, 11.1 অনুশীলনীৰ 3 নম্বৰলৈকে ইয়াৰ আগৰ ভিডিঅ'টোত বুজোৱা হ'ল। আজি মই প্ৰথমতে 4 নম্বৰটো আৰম্ভ কৰিছোঁ। 4 নম্বৰটোত কি কৈছে মন কৰা। এটা ৰম্বাছৰ কৰ্ণ দুডালৰ দিশ 10 চেণ্টিমিটাৰ আৰু 14 চেণ্টিমিটাৰ। ৰম্বাছটো কালি উলিওৱা। এই অংকটো একদম ইজি অংক হয়, তোমালোকে মন কৰা। এইটো এটা ৰম্বাছ হয়। ৰম্বাছটোৰ দিশ এইটো কৰ্ণটো দিয়া আছে 14 চেণ্টিমিটাৰ আৰু এটা দিয়া আছে 10 চেণ্টিমিটাৰ। এতিয়া ইয়াৰ কালি উলিয়াবলৈ কৈছে। গতিকে আমি খুব সহজে কৰিব পাৰিম। চব মন কৰা। এতিয়া দিয়া আছে লিখিবা যে ৰম্বাছটোৰ কৰ্ণডালৰ দিশ ক্ৰমে 10 চেণ্টিমিটাৰ 14 চেণ্টিমিটাৰ লিখি ল'বা। ৰম্বাছটো কালি কিমান এনেকৈ প্ৰশ্নবোধক দিবা। আমি জানো যে কি জানো, সূত্ৰটো জানো। কিহৰ সূত্ৰটো? ৰম্বাছৰ কালি সূত্ৰটো এনেকৈ লিখিবা। হাফ ইনটু কৰ্ণডালৰ পূৰণফল এনেকৈ লিখিবা। লিখাৰ পাছত কি হৈছে, হাফ ইনটু 10 চেণ্টিমিটাৰ। এইটো 10 চেণ্টিমিটাৰ এটা কৰ্ণ পাইছিলোঁ আৰু এইটো কিমান 14 চেণ্টিমিটাৰ কৰ্ণ পাইছিলোঁ নহয় বা। তাৰপিছত এইটো পূৰণ কৰি কটাকটি কৰি লত কি পালোঁ আমি 70 বৰ্গ চেণ্টিমিটাৰ পালোঁ। গতিকে এই ৰম্বাছটোৰ কালি কিমান তেনেহ'লে 70 বৰ্গ চেণ্টিমিটাৰ। ঠিক আছে, বুজি পাইছা? এতিয়া নেক্সটলৈ যাওঁ। 5 নম্বৰটোত কৈছে এটা চতুৰ্ভুজৰ কালি 100 বৰ্গ চেণ্টিমিটাৰ, শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। শাখা লম্ব দুডাল লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া এইটো তোমালোকে মন কৰা, এইটো দেখুৱাইছোঁ তোমালোকে চোৱাচোন। এইটো এটা চতুৰ্ভুজ। চতুৰ্ভুজটোত কি বুলি কৈছে যে এই চতুৰ্ভুজটোৰ কালিটো দিয়া আছে আৰু ইয়াৰ শাখা লম্ব এডালৰ দিছে 4 চেণ্টিমিটাৰ আৰু এডাল দিছে 6 চেণ্টিমিটাৰ। এতিয়া এই কৰ্ণডাল উলিয়াব লাগে। বুজি পাইছানে বাৰু? এতিয়া আমি কেনেকৈ কৰিম মন কৰা। লিখিম যে দিয়া আছে, কি বুলি লিখিম, দিয়া আছে চতুৰ্ভুজটোৰ কালি 100 বৰ্গ চেণ্টিমিটাৰ আৰু শাখা লম্ব দুডালৰ দৈৰ্ঘ্য 6 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ। মন কৰিছানে বাৰু? তাৰপিছত শাখা লম্ব দুডালৰ লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য কিমান উলিয়াবলৈ দিছে। গতিকে আমি কি কৰিব লাগিব, ধৰা হওক কৰ্ণডালৰ দৈৰ্ঘ্য D। এতিয়া আমি আকৌ লিখিব লাগিব কি বুলি, যে আমি জানো যে সূত্ৰটো কি আছিলে, চতুৰ্ভুজৰ কালি সমান হাফ ইনটু শাখা লম্বৰ সমষ্টি পূৰণ কি আছিলে, কৰ্ণ। মন কৰা সূত্ৰটো মনত আছে তোমালোকৰ নিশ্চয়। এনেধৰণে কৰিব লাগিব। এতিয়া চতুৰ্ভুজৰ কালি আমাৰ পোনে পোনে আমি বহালোঁ 100 বুলি দিয়া আছে, 100 লিখি ল'লোঁ আৰু হাফটো হাফভাগে লিখিলোঁ। তাৰপিছত শাখা লম্বৰ সমষ্টি আমাৰ কিমান আছে, 6 প্লাছ 4, মানে 6 এটা 6 আৰু এটা 4 আছিলে নম্বৰ। তাৰপিছত পূৰণ কিমান D কৰ্ণডাল কিমান আছে D। গতিকে D বুলি ধৰি লৈছিলোঁ আমি, গতিকে D। গতিকে এতিয়া আমি কি কৰিব লাগিব, 100 to 100 ভাগে আহিলে হাফ ইনটু এই দুটা যোগ কৰিলোঁ, মানে সমষ্টি মানে যোগ কৰিলোঁ কিমান পালোঁ, 10 পালোঁ। 10 পালত আমাৰ কি হ'ল, 10 পূৰণ কি হ'ল, এইটো D আছে, এইটো Dটো আছে। গতিকে 2য়ে 10ক কটাকটি কৰিলোঁ আমি কেইবাৰ গ'ল, 5 হ'ল। গতিকে এতিয়া এইটো কি হ'ল, 5D হ'ল। 100 ইজুকেলটো কিমান, 5D। আমি এই 5Dটো এইফালে বদলি কৰিব পাৰে এইফালে, আৰু 5D ইজুকেলটো 100 বুলিও লিখিব পাৰে। গম পাইছানে? গতিকে এইখিনিলৈকে বুজি পাইছা নহয়? এতিয়া 5D এইটো পূৰণ হৈ আছে, ইফালে গ'লে কিমান হ'ব, হৰণ হ'ব। গতিকে ইয়াত 100ক হৰণ কৰিছোঁ 5-এ। কিমান হ'ল, কটাকটি কৰিলত কেইবাৰ গ'ল, 20 বাৰ গ'ল। গতিকে D ইজুকেলটো কিমান হ'ল আমাৰ তেতিয়াহ'লে 20 হ'ল। গতিকে D মানে আমি ধৰি লৈছিলোঁ নহয় কি আছে, শাখা লম্ব দুডালৰ লম্ব হোৱা কৰ্ণডালৰ দৈৰ্ঘ্য কিমান আছে তেতিয়াহ'লে 20 চেণ্টিমিটাৰ। বুজি পাইছা নিশ্চয়? এইটো উত্তৰটো এইটোৱে হ'ব তেতিয়াহ'লে কৰ্ণডাল। এতিয়া এই কৰ্ণডালৰ দৈৰ্ঘ্য আমি কিমান পালোঁ তেনেহ'লে 20 চেণ্টিমিটাৰ। ঠিক আছে, বুজি পাইছা নিশ্চয়? মই নেক্সটলৈ যাওঁ এতিয়া। 6 নম্বৰটো মন কৰা। এইটো এটা সুষম খৰভুজ আৰু সুষম খৰভুজটো প্ৰত্যেকটোৱে এইটো বাহু 6 চেণ্টিমিটাৰ, প্ৰত্যেকটোৱে কিমান 6 চেণ্টিমিটাৰ বুলি কৈছে। আৰু CFটো কিমান বুলি কৈছে, 10 চেণ্টিমিটাৰ। আৰু এইটো কৈছে 8 চেণ্টিমিটাৰ। এইটো কৈ দিছে দেই। আৰু এতিয়া তোমালোকে মন কৰা, এতিয়া এই সুষম খৰভুজটো কালি উলিয়াবলৈ কৈছে। কালি উলিয়াবলৈ গ'লে আমি এতিয়া কেইবাটাও পদ্ধতিত উলিয়াবলৈ কৈছে তোমালোকক। মই এটা পদ্ধতি দেখুৱাইছোঁ তোমালোকক, চোৱা মন কৰা। ইয়াত দুটা টেপিজাম সোমাই আছে, মন কৰিছা নাপায়? এইটো এটা টেপিজাম, এইটো এটা টেপিজাম। গতিকে আমি এই দুইটা টেপিজাম কিন্তু সমান হ'ব। কেলৈ সমান হ'ব? এইটো সুষম খৰভুজ কাৰণে। এতিয়া এটা টেপিজাম উলিয়ালেই হৈ যায় আমাৰ, আৰু উলিওৱাৰ পিছত এইটো 2য়ে পূৰণ কৰিলে গোটেই সুষম খৰভুজটো কালি ওলাই যাব। এতিয়া তোমালোকে মন কৰা, এতিয়া চোৱা তোমালোকে এইটো এটা সুষম খৰভুজ, এইটো মই লিখি থৈছোঁ, এইখিনি এই কোৱাখিনিকে লিখি থৈছোঁ, তোমালোকে মন কৰিছা নহয়? তাৰপিছত এতিয়া এই সুষম খৰভুজটো কি হৈছে, CDEF। এইটো এটা CDEF, এইটো এটা টেপিজাম আৰু এটা
কৈছে এ বি চি এফ এইটো এটা ট্ৰেপিজিয়াম, দুটা ট্ৰেপিজিয়ামৰ সমান জোখ এইটো কথা কৈ দিছোঁ। আৰু এই দুটা যোগ কৰাৰ কথা হৈছে, যোগ কৰিলে কি ওলাব? সুষম বস্তু কালি ওলাব বুলি কৈ দিছোঁ নম্বৰ। তাত প্ৰশ্নটোৱে কৈছে। তাৰপিছত এতিয়া আমি এটা উলিয়াওঁচোন, ট্ৰেপিজিয়ামৰ কালি তোমালোকে সমান্তৰাল বাহু দুটা যোগ দিয়ে থৈছে। এইটোটা এডাল 10 চেণ্টিমিটাৰ, এইটো 6 চেণ্টিমিটাৰ, এইটো কাৰণে এইটো 6 চেণ্টিমিটাৰ 10 চেণ্টিমিটাৰ একেটাই নহয় জানো? গতিকে যিকোনো এটা উলিয়াম আমি। 6 চেণ্টিমিটাৰটো এ বুলি ধৰি লৈছোঁ আৰু 10 চেণ্টিমিটাৰটো বি ধৰি লৈছোঁ। আৰু লম্বৰ দূৰত্ব আমাৰ কিমান আছে? এইটো ইয়াৰ পৰা ইয়ালৈ 8 হয়, ইয়াৰ আধা হ'লে কিমান হ'ব? 4 হ'ব। গতিকে লম্বৰ দূৰত্বটো কিমান? 4। মন কৰিছানে? 4, তাৰমানে এইটো এইচ। এতিয়া ট্ৰেপিজিয়ামটো কালি কিমান? হাফ ইনটু ফৰ্মুলাটো লিখি লৈছোঁ, a + b * h। গতিকে a মানে কি 6 আমি পায়ে থৈছোঁ, আৰু b মানে 10 বুলি পালোঁহে, নহয়নে বাৰু? সমান্তৰাল বাহু দুটা আৰু সমষ্টি বুলি কৈছে, দুটা যোগ কৰিছোঁ, h মানে 4 পালোঁ, গম পাইছানে? তাৰপিছত এই দুটা যোগ কৰিলে আমি কিমান পালোঁ? 16 পালোঁ। তাৰপিছত এইটো 2 কটাকটি কৰিলোঁ, আমি কিমান হ'ল? 8 হ'ল। আৰু 4 × 8 = কিমান? 32 বৰ্গ চেণ্টিমিটাৰ। গতিকে এটা ওলালে, আৰু ইয়াক 2 পূৰণ কৰি দিলে হৈ যায়। মই তোমালোকক বুজিবৰ কাৰণে দুটা যোগ কৰি দেখুৱাইছোঁ, দুটা ট্ৰেপিজিয়াম যোগ কৰিছোঁ, 32 বৰ্গ চেণ্টিমিটাৰ 32 বৰ্গ চেণ্টিমিটাৰ যোগ কৰি দেখুৱাইছোঁ। আৰু তেতিয়া কিমান হ'ল? 64। তোমালোকে এনেকৈ নকৰিলেও হ'ব, 2 পূৰণ কৰি দিলেও হ'ব, তোমালোকে বুজিবৰ কাৰণে এনেকৈ কৈছোঁ, বুজি পাইছানে? গতিকে 64 বৰ্গ চেণ্টিমিটাৰ। বুজি পালা নিশ্চয়? আৰু এটা পদ্ধতিত কৰিব পাৰে, মই সেইটোও দেখুৱাইছোঁ তোমালোকক মন কৰা। এইটো পদ্ধতি চোৱা তোমালোকে। ইয়াত এইটো এটা ত্ৰিভুজ ওলালে, এইটো এটা ত্ৰিভুজ, দুইটা ত্ৰিভুজ সমান সমান, মন কৰাচোন। আৰু এইটো এটা আয়ত, এইটো এটা আয়ত। আয়তৰ কালিটো উলিয়াবা, এইটো দিশ পূৰণ প্ৰস্থ 6.8 কৰিবা। আৰু ত্ৰিভুজৰ কালি উলিয়াবলৈ হ'লে মানে কি হৈছে? এইটো হৈছে ভূমিটো 8 চেণ্টিমিটাৰটো দিয়ে থৈছে। আৰু এইটো 2 কেনেকৈ পালোঁ মন কৰা? এইটো ইয়াৰ পৰা ইয়ালৈ 10 চেণ্টিমিটাৰ, 6 মাইনাছ কৰি দিওঁ, এইটো এডোখৰ 6 হ'লে এডোখৰ 6 হ'ব, মাইনাছ কৰিলোঁ, 4 হ'ল। 4 হ'লে ইয়াত 2 হ'ল, ইয়াত 2 হ'ল। তেতিয়া উন্নতিটো কিমান হ'ব? ত্ৰিভুজটো 2 চেণ্টিমিটাৰ আৰু এইটো ভূমিটো 8 চেণ্টিমিটাৰ। গতিকে ইয়াত লিখি দিছোঁ ত্ৰিভুজৰ কালি, এইটো চোৱা, আয়তৰ কালি যোগ ত্ৰিভুজৰ কালি, দেখিলানে? এতিয়া ত্ৰিভুজৰ কালিটো কি হ'ল? ত্ৰিভুজৰ কালি পূৰণ 2 খেলি লিখিলোঁ, দুটা ত্ৰিভুজ আছে কাৰণে, প্লাছ কি হ'ল? আয়তৰ কালি, দুটা যোগ কৰি দিলে কি হ'ল? এই গোটেই সুষম খৰবস্তুৰ কালিটো ওলাই যাব। বুজি পালা নিশ্চয়? এইটো কৰিবা, তোমালোকে নিজে কৰিবা এইটো, ঠিক আছে? মই পিছতলৈ যাওঁ দিয়া। 7 নম্বৰ অংকটো মই পঢ়ি নিদিওঁ, তোমালোকে 2-3 বাৰ পঢ়িবা। মই অংকটো বুজাই দিছোঁ, মন কৰা। কি কৈছে অংকটোত? কৈছে যে এই অংকটোত যে এটা ৰম্বাস আৰু এটা ত্ৰিভুজৰ কালি দুইটা সমান, এইটোৰ লগত এইটো সমান। আৰু ইয়াৰ কৈছে যে ইয়াৰ ভূমি দিয়া আছে আৰু উন্নতিটো দিয়া আছে, আৰু ইয়াৰ এডাল কৰ্ণৰ জোখ দিয়া আছে। এইডাল কৰ্ণৰ জোখটো উলিয়াব কৈছে। এতিয়া আমি কেনেকৈ কৰিব লাগিব? যে দিয়া আছে ৰম্বসৰ কালি সমান ত্ৰিভুজৰ কালি, এই কথাটো লিখি ল'বা। তাৰপিছত ক'বা যে ত্ৰিভুজৰ ভূমিটো আমাক কিমান দিয়া আছে? 24.8 চেণ্টিমিটাৰ, এইটো ভূমিটো দিয়া আছে। উন্নতিটো কিমান দিয়া আছে? 5.5 চেণ্টিমিটাৰ দিয়া আছে, এইটো লিখিছোঁ। তাৰপিছত এতিয়া ত্ৰিভুজৰ কালি আমি সূত্ৰটো জানোৱেই, হাফ ইনটু ভূমি ইনটু উন্নতি। গতিকে ভূমিটো আমাৰ ভূমি পোনে পোনে আমি দিছোঁ 24.8 চেণ্টিমিটাৰ, আৰু এইটো উন্নতি পোনে পোনে 5.5 চেণ্টিমিটাৰ দিছোঁ, হাফটো দিছোঁ। আৰু কটাকটি কৰিলত আমি কি পাইছোঁ? এইটোৰ লগত 2 লগত কটাকটি কৰি 12.4 চেণ্টিমিটাৰ পাইছোঁ, নহয়? এতিয়া এইটোৰ লগত এই 12.4 আৰু 5.4 এই দুটা পূৰণ কৰিব লাগিব। পূৰণ কৰোঁতে আমি তোমালোকে বহুতে ভুল কৰে দশমিকৰ পূৰণটো, মই চোৱাচোন মন কৰা। যে এইটো পূৰণ কৰাৰ পাছত কি কৰিবা? তোমালোকে ইয়াত কেইঘৰ আগত দশমিক আছে চাবা। এইটো 1 ঘৰ 2 ঘৰ, সোঁফালৰ পৰা হিচাপ কৰিবা, 1 ঘৰ 2 ঘৰ। গতিকে আমি এইফালৰ পৰা সোঁফালৰ পৰা আহিম, 1 ঘৰ 2 ঘৰ 2 ঘৰ আগত দশমিক দিম, এনেকৈ দিম, মন কৰিছানে? তাৰপিছত দশমিকৰ পিছত এটা শূন্য, এই শূন্যটো প্ৰয়োজন নাই, এইটো নিদিলেও হয়, গম পাইছানে? এতিয়া আমি কি পালোঁ? তেনেহ'লে 68.2 বৰ্গ চেণ্টিমিটাৰ পালোঁ। তেতিয়া ত্ৰিভুজটো কালি এইটো পালোঁ, নহয় বাৰু? এতিয়া আমাৰ ৰম্বসৰ কালি দিম। ৰম্বসৰ কালিটো আমি কেনেকৈ হ'ব? হাফ ইনটু কৰ্ণ দুডালৰ পূৰণফল। আমি এইটো সূত্ৰটো জানোৱেই, হাফ ইনটু D1 ইনটু D2। আমি এডাল D1 ধৰিছোঁ, এডাল D2 ধৰিছোঁ, গম পাইছানে? এতিয়া D1টো D1 বা কোনোবা এটা দিয়া আছে। এতিয়া D1টো এইটো লিখিছোঁ D1, D2টো 22 চেণ্টিমিটাৰ, মন কৰিছানে? এতিয়া 2 মানে 1/2টো এইটো দুভাগৰ 1টো 2 তাৰমানে কটাকটি কৰিলোঁ কিমান হ'ল? 11 হ'ল। 11ৰ লগত আকৌ এতিয়া 11 D1 বৰ্গ চেণ্টিমিটাৰ হ'ল, গম পাইছেনে? গতিকে ত্ৰিভুজৰ কালি এইটো পালোঁ আৰু ৰম্বাসৰ কালি এইটো পালোঁ, গম পাইছেনে? এতিয়া প্ৰশ্নমতে সমীকৰণ কি হ'ব মন কৰা? প্ৰশ্নমতে সমীকৰণ হ'ব 11 D1 = 68.2। এইটো আমি পাইছোঁ, এইটো ত্ৰিভুজৰ কালি সমান ৰম্বাসৰ কালি। গতিকে D1 = এইটো ইয়াৰ লগত 11টো পূৰণ হৈ আছে, এফালে গ'লে হৰণ হ'ল। গতিকে 11 হৰণ কৰিলোঁ, আমি কটাকটি কৰিলোঁ, কিমান পালোঁ? 6.2 পালোঁ। গতিকে
ৰম্বাছটোৰ আনডাল কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব 6.2 চেণ্টিমিটাৰ হ'ব বুজি পাইছানে বাৰু এইটো হ'ব গতিকে এই ৰম্বাছটোৰ এতিয়া কৰ্ণৰ এডালৰ দৈৰ্ঘ্যটো কিমান হ'ল 6.2 চেণ্টিমিটাৰ বুজি পালা নিশ্চয় ঠিক আছে এতিয়া মই পিছতলৈ যাওঁ 8 নম্বৰ অংকটো চোৱা এইটো ট্ৰেপিজিয়াম আকৃতি বাগিচাখনৰ কালি দিয়া আছে উচ্চতাটো দিয়া আছে আৰু সমান্তৰাল বাহুৰ এটা দৈৰ্ঘ্য দিয়া আছে আনটোৰ বাহুৰ দৈৰ্ঘ্য উলিয়াবলৈ কৈছে ইয়াৰ মই এনেকুৱা ধৰণৰ অংক 2 নম্বৰ অংকটো কৰি আহিছোঁ ইয়াৰ আগৰ ভিডিঅ'টো তোমালোকে চালে মন কৰিবা এইটো এনেকৈ ধৰণে কৰিছিলোঁ যে মনত আছে নিশ্চয় এনেধৰণে কৰিবা তাৰপিছতে 9 নম্বৰটো চোৱা 9 নম্বৰটোত এইটো বহু বস্তু কালি উলিয়াবলৈ কৈছে এই কালি উলিয়াবলৈ কওঁতে ইয়াতে তোমালোকে আঁকিয়ে দিছে এইটো এটা ত্ৰিভুজ এটা ত্ৰিভুজ তিনিটা ত্ৰিভুজ যোগাইছে এই তিনিটা ত্ৰিভুজ যোগ কৰি দিলেই হৈ গ'ল কালি উলিয়াই পিনে এইটো কালি উলিয়াবা এইটো কালি উলিয়াবা ইয়াও কালি উলিয়াবা ধৰা এনেকৈ ধৰণে উলিয়াবা তোমালোকে এইটো দেখিছানে এইটো এটা ত্ৰিভুজ এই তিনিটা যোগ কৰিবা এতিয়া চি ই ডি প্ৰথম এইটো চি ই ডি কালি এটা মই দেখুৱাইছোঁ তোমালোকে মন কৰা হাফ ইনটু ভূমি ইনটু উন্নতি গতিকে ভূমিটো আমাৰ ইয়াত কিমান আছে এইটো চিটো 10 চেণ্টিমিটাৰ গতিকে আমি 10 চেণ্টিমিটাৰ বুলি লিখিছোঁ তাৰপিছতে উন্নতিটো কিমান আছে এইটো ডি এইচ এইটো চোৱা ডি এইচটো 3 চেণ্টিমিটাৰ গতিকে 3 চেণ্টিমিটাৰ লিখিছোঁ গতিকে কটাকটিকৈ আমি কি পালোঁগৈ শেষত 15 বৰ্গ চেণ্টিমিটাৰ এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰিলোঁ এতিয়া এইটো তোমালোকে নিজে উলিয়াবা এই তিনিওটা কালি উলিয়াই তেনেহ'লে যোগ কৰিলে কি হ'ব এই বহু বস্তু কালি ওলাব ঠিক আছে 10 নম্বৰ অংকটো চোৱা এটা ট্ৰেপিজিয়ামৰ কালি আকৌ দিছে এইটো দিয়া আছে আৰু সমান্তৰাল বাহুৰ দুটা এবাৰ দি থৈছে দৈৰ্ঘ্যটো এতিয়া কি উলিয়াবলৈ কৈছে মাজৰ লম্বৰ দূৰত্বটো উলিয়াবলৈ কৈছে লম্বৰ দূৰত্ব তোমালোকে পাৰিবা নিশ্চয় এইটো এইটো 8 নম্বৰৰ সৈতে প্ৰায় একেই অংক লম্বৰ দূৰত্বটো উলিয়াবা তোমালোকে এইটো যেনেকৈ আমি আগত কৈছোঁ এই লম্বৰ দূৰত্বটো উলিয়াবলৈ কৈছে এইটো দূৰত্বটো তোমালোকে উলিয়াবা ঠিক আছে বুজি পাইছা নিশ্চয় ঠিক আছে আজিলৈ সামৰোঁ তোমালোকে আটাইখিনি কৰিবা বুলি আশা ৰাখিছোঁ নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিবা যিহেতু মই এই অনুশীলনীৰ পাছৰখিনি বুজাম আৰু এটা কথা মোৰ আগৰ ভিডিঅ'বিলাক যদি তোমালোকে চাবলৈ বিচৰা তেনেহ'লে মোৰ নামত চাৰ্চ কৰিবা পোনটুনি গগৈ আৰু তেতিয়া মোৰ সকলো ভিডিঅ'বিলাক পাবা লগতে ছাবস্ক্ৰাইব আৰু লাইক দিবলৈ নাপাহৰিবা আজিলৈ আহোঁ ধন্যবাদ